আছোঁ মাজুলীত, এতিয়া যাই আছোঁ ঘৰত। আৰু ইয়াৰ পৰা ফেৰী আছে, ফেৰী কেইটা বজাত আছে নাজানো, তো ফেৰীক লৈ যাই আছোঁ এতিয়া বুলি আৰু এইভাগে যে কাম আছে চব অভাৰব্ৰিজৰ কাম চলি আছে এতিয়া। যাই চাওঁ ফেৰীত পাওঁ যদি, তাৰপিছত ফেৰীৰ পৰা হৰমতিলৈকে যাম ষ্টেচনৰ পৰা, তাৰ পৰা ট্ৰেইনত যাম আৰু ৰঙিয়ালৈকে তো যাই থাকোঁ এতিয়া। চব চাংঘৰ ইয়াতে যিমান দেখিছোঁ চব চাংঘৰে, বানপানী হোৱাৰ কাৰণে ইয়াতে চব চাংঘৰ। আৰু পৰিৱেশ নাচাই কিমান ধুনীয়া, মানুহ পাতল আৰু ইফালে চব খেতি। তো সেনেকুৱা ৰাস্তাৰ কাম চলি আছে। সেয়ে আৰু মাজুলী তো জীৱনত আহিম বুলি ভাবিছিলোঁ একবাৰ, তো একবাৰ আহিলোঁ। গোটেই মাজুলীখন ঘূৰিব নোৱাৰিলোঁ, কিছু জেগা চালোঁ, চাই কিনে এতিয়া বাপাছ আমি জানা পাৰেগা তো আপুনি ঘৰ। তো যাওঁ এতিয়া ফেৰীলৈকে। ফেৰী মই য'তে আছিলোঁ তাৰ পৰা 2-3 কিলোমিটাৰমান হয় ফেৰীঘাটলৈকে। তো এতিয়া ফেৰীঘাটৰ পৰা তাৰপিছত হৰমতি ষ্টেচনক লৈ যাম। হৰমতি ষ্টেচনৰ পৰা ট্ৰেইন পাই যাব, 11:30 বজাত ট্ৰেইন আছে, তো সেইখন ট্ৰেইন ধৰিব লাগিব। তো যাওঁ এতিয়া, চলো। অলপ কনফিউজ হৈ গ'ল, ফেৰীঘাট সেইটো চাইডত বুলি ভাবিছিলোঁ, তো সেইটো চাইডত যাই আছিলোঁ। আৰু এটা মানুহ সুধিলোঁ, কনফিউজ হ'ল আৰু সুধিলোঁ ফেৰীঘাট কোনটো চাইডত আছে, সেইটো চাইডত নহয়, সেইটো চাইডতহে আছে। তো সেইটো চাইডত এতিয়া যাই আছোঁ। মোটামুটি আৰু 1 কিলোমিটাৰ উল্টাকৈ ঘূৰিলোঁ। তো যাওঁ এতিয়া ফেৰীঘাট পাওঁ নে নাপাওঁ। এই ঘৰটো যে দেখছে, এই ঘৰটোৰ পিছপাকেদি এটা ৰাস্তা আছে, তো সেইটো ৰাস্তাইদি যাম মই ফেৰীঘাট। কাৰণ কিয় ফেৰীঘাট সেহেদি গেলি মোৰ সহজ হ'ব, কাৰণ কিয় মোৰ ওচৰ হ'ব, 1 কিলোমিটাৰমান ঘূৰিব লগা নহ'ব। তো ৰাস্তাইদি গেলি এনেকৈ ঘূৰিব লগা হয়। তো আৰু এইটো আছিল ফেৰীঘাটৰ। এইটো ফেৰীঘাটৰ নামটো মই ভালকৈ নাচালোঁ, কিন্তু ইয়াৰ পৰা 40 টকা লয়, কিন্তু ফেঞ্চি বজাৰৰ পৰা বা উত্তৰ গুৱাহাটীক লগি নাহিলে 5 টকা লয়। আৰু ইয়াতে এজনৰ 40 টকা লয়, ডিফাৰেঞ্চ আছে। আৰু চাওক না কি ধুনীয়া পৰিৱেশ, আৰু চব গোটেই পথাৰখনে হাইলা কৰি আছে একেবাৰে। তো এতিয়া যাওঁ ঘাটৰ হেৰিলৈকে, ষ্টেচনলৈকে। ষ্টেচন পাওঁতে দেৰি হ'ব, 1 ঘণ্টামান লাগিব। আৰু বেটাৰী গাড়ী আজিকালিতো চবতে পায় বেটাৰী গাড়ী, তো বেটাৰী গাড়ীত উঠি ল'লোঁ। আৰু ইয়াৰ পৰা 80 টকা লয় বেটাৰী গাড়ী। তো 6 কিলোমিটাৰ নাই কি হয়, চবটো বস্তুতে ইয়াতে বেছি দাম হয়। যিকোনো বস্তুতে আপোনাৰ বহুত পাৰ্থক্য আছে, আৰু কাপোৰ হওক বা যিয়ে হওক, ভাড়া হওক যিয়ে হওক। আৰু এইটো নজাৰাটো চাওক না কি ধুনীয়া লাগিছে। আৰু বৰ্তমান মাজুলীত ব্ৰিজ বনি আছে, ব্ৰিজ চেজ হ'লে তাৰপিছত ভাল হ'ব। আৰু এইফালে আহিবলৈ মই হৰমতি, তো হৰমতি জংচন আহি পালোঁ। আৰু এতিয়া 10-15 মিনিট ৰখিব লাগিব, ৰখাৰ পিছত ট্ৰেইন আছে, তো ট্ৰেইনত যাওঁ এতিয়া ৰঙিয়ালৈকে। আৰু ৰঙিয়ালৈকে যাই পাওঁতে 6-6:30 বাজিব ৰাতি। তো ৰখি আছোঁ, তে কি কৰিবা, উপায় নাই। আৰু অলপ কষ্ট হৈছে, ঠাণ্ডা বহুত ইয়াতে। সেইকাৰণে এইটো চাইডত আহি চকত বজাৰ ইমান পায় ন, তো চাব লগা পূৰা একদম গোটেই ৰঙাপাৰাৰ পৰা একদম চব চাফাৰ কাৰণে সেয়ে। আৰু ইমান ডাঙৰ চকত বজাৰটো চাই ভাল লাগে, নজাৰাটো ভাল লাগে, সেইটোৰ কাৰণে। তো এতিয়া যাই আছোঁ, অলপ আছে আৰু ৰঙাপাৰা পামেই আৰু। আৰু ভাই এইটো হৈছে ৰঙাপাৰা ষ্টেচন। তো ৰঙাপাৰা ষ্টেচনত বহুতবাৰ আহিলোঁ, এইবাৰ হয়তো 3বাৰ হ'ব মোৰ। আৰু 2018 একবাৰ আহিছিলোঁ। আৰু 2018 কিহৰ কাৰণে আহিছিলোঁ, আৰু 2017 কিহৰ কাৰণে আহিছিলোঁ সেইটো আপোনাক কৈ আছোঁ। এটা বস্তু দেখি আছোঁ তাৰে আগতে। তো ৰঙাপাৰা ষ্টেচন, ইয়াতে অলপ টাইম ৰখিব, চাহ খাই লওঁ। আৰু অলপ 2017 ৰঙাপাৰাত অহাৰ কাৰণটো হ'ল সেইটো হ'ল আৰ্মি কেম্প মিছামাৰী। তো ইয়াতে ইণ্টাৰভিউ মাৰিব আহিছিলোঁ, তো 2017। আৰু বহুত আহিছিল, নৱদা আহিছিল, আকাশ মামা আহিছিল, মই আহিছিলোঁ, বহুত আহিছিলে। তো সেইটোৱে আৰু ইয়াৰটোৱে লাষ্ট। আৰু নাজানো কেতিয়া হ'ব। তো সেইটোৱে, আৰু এতিয়া ৰঙাপাৰা পাৰ হ'লোঁ, এতিয়া মিছামাৰী পালোঁ, নিউ মিছামাৰী। ইয়াৰ পিছত 6টা বাজিব, বৰ্তমানটো 3:30-2:30মান বাজিলে। তো এতিয়া যাই থাকোঁ। আৰু এইফালে আহি পালোঁ হৰিচিংগা। ইয়াতে লেট আছে, 1 ঘণ্টা 10 মিনিট নে কি লেট আছে। তো ইয়াৰ পৰা ট্ৰেইন যাব 5:10। তো বৰ্তমান 4টা বাজিলে, আৰু 1 ঘণ্টা 10 মিনিটটো কি কৰোঁ, অলপ ষ্টেচনত ঘূৰি আহোঁ বুলি ভাবিলোঁ, চাহো খাই আহোঁ। তো সেনেকৈ ওলালোঁ। আৰু চাওকচোন ইয়াতে মানে কি ক্ৰচিং আছে, দুখন না কি ক্ৰচিং আছে। তো সেই পাৰ হৈ যাব, তাৰপিছতহে আমি যাব পাৰিম। তো সেয়ে আৰু বৰ্তমান ট্ৰেইনৰ ভিতৰতে আজিলৈকে ইমানে লগ পাইছোঁ নেক্সট ব্লগত। আৰু বৰ্তমান মই গড়েশ্বৰ পালোঁ, আৰু গড়েশ্বৰতে নামিলোঁ, কাৰণ ৰঙিয়া দেখি গ'লেহে গাড়ী নাপাম মই ঘৰত দেখি। তো গড়েশ্বৰৰ পৰা নামি খুৰাহঁতৰ ঘৰত আছে, ইয়াতে খুৰাহঁতৰ ঘৰত যাম। তো আজিলৈকে মানে লগ পাইছোঁ নেক্সট ব্লগত। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এনেকৈ ডেইলি ভিডিঅ' দি থাকিম, আৰু ৰেগুলাৰ ভিডিঅ'